Hey guys, welcome to our YouTube channel. তো আজি গম পাইছে সকলে সৰস্বতী পূজা তো গৈ আছো কলেজ সৰস্বতী পূজা চাবলে মানে সেৱা কৰিবলে আৰু সৰস্বতী মাছৰ পোন প্ৰথমতে আশীৰ্বাদ বিচাৰিছো যে মোৰ লগত সকলোৱে পঢ়াত আগবাঢ়ি যাওক তো আৰু নিশ্চয় সকলে গম পাইছে আজি এটা দুখ লগা দিনো 14 ফেব্ৰুৱাৰী তো আজি দিনটোতে গম পাই আৰু নিশ্চয় ক'ব দৰকাৰাই নাই কিমান সৈন্যক মাৰি দিছিলে বম দি তো সেইটো এটা দুখ লগা দিন তো তেখেতৰ আত্মা ওচৰতো প্ৰাৰ্থনা কৰিছোঁ যাতে আত্মাই শান্তি পাওক তো আৰু তো এতিয়া মই গৈ আছোঁ বৰ্তমান কলেজ আৰু মোৰ হাততে দেখিছে এডাল তো এতিয়া কেইবাৰ এডাল কিনি আনিছোঁ তো হেলমেটটো লগাবৰ কাৰণে তো আজি মানে ফাৰ্ষ্ট ট্ৰাই কৰিম তালৈকে ট্ৰাই কৰা নাই এদিন হ'লেও ঘূৰি আহিছিলোঁ একপাক তো আজি প্ৰথমটো ভিডিঅ'ত ট্ৰাই কৰিম এডাল তো কেনেকুৱা হয় নাজানো বাট আৰু আপোনালোকে নিশ্চয় গম পায় মই ভিডিঅ' দিয়া নাই এমাহমান কাৰণ মোৰ এইচ এছ এক্সাম চলি আছে তো গৈছে এক্সাম তেনে ভাল তো ইংলিছৰ পেপাৰখন অকণমান টান আহিছিলে তো হ'লেও একো নাই কৰিলোঁ যেনে তেনে তো আকৌ আহি আছে এক্সাম 16 তাৰিখে তো এনেকৈ 11 তাৰিখমানলৈকে চলিব মাৰ্চৰ চ' পৰীক্ষা এটা হৈছে ধুনীয়া ভিডিঅ' আহিব তো মোৰ চেনেলটোত কমেডি ভিডিঅ' ব্লগ এইবিলাকেই দিম ধুনীয়াকৈ তো চাই থাকিব আৰু বলক এতিয়া এইবিলাক বলকি নাথাকোঁ মানে তো আহিল গা চা ধুনীয়াকৈ কলেজৰ পৰা আহি লওঁ কলেজত কেনেকৈ আয়োজন কৰিছে চব দেখাই আছোঁ তো ভিডিঅ'টো ইমান দেৰি দীঘল নহয় চ' ছুটি হ'ব তো চাই থাকক আৰু গাইছ মানে এনেকুৱা হ'ল মানে মোৰ ঘৰটো মানে গাঁওখনৰ একদম মূৰত মানে যদি আমি মোৰ মানে যিখন চিভিল আছে চিভিলৰ পিনৰ পৰা যদি আহোঁ নহয় একটা মোৰ ঘৰটো মানে গাঁও একেবাৰে মূৰত হয় আৰু চ' যদি হেলিপেডৰ ফালৰ পৰা আহে মোৰ ঘৰত একেবাৰে সন্মুখতে চ' এতিয়া কলেজখন যিহেতু মানে চিভিলৰ ফালে তো গতিকে 1 কিলোমিটাৰমান হ'ব গাঁওখন বেছি হ'ব 1 কিলোমিটাৰতকৈ তো সেইকাৰণে স্কুটি লৈ যাম আৰু লগত মোৰ অংকুৰো আহি চাওঁ তো এতিয়া গৈ আছোঁ কলেজলৈ তো পাই আছোঁ 5-6 মিনিট পাই যামগৈ ভিতৰত আৰু গাইছ এইফালে পাই গ'লেহি বৰ্তমান মানে আমাৰ তিনিআলিটোৰ ওচৰত তো ৰাইটত যাব লাগে আমাৰ কলেজ ফালে গাঁৱলৈ তো এই যে ৰাস্তাটো দেখিছে এই ৰাস্তাটো মানে ডাইৰেক্ট একদম আপোনাৰ জেংৰাই মুখ ফুলনি তাত চুইছেগৈ ৰাস্তাটো কিন্তু ৰাস্তাটো বনোৱা মানে আপোনাৰ হোৱাই নাই এবছৰ ভালকৈ তো ৰাস্তাটো ভাঙি গোটেই গাঁত চাত হৈ মানে অৱস্থা নাই তো মানে বহুত পালমাৰি বনাইছে মানে ৰাস্তাবিলাক তো এইবিলাক অলপ চাব লাগে মানে কি হৈছে যিবিলাক মানে ৰাস্তাৰ লগত জড়িত মানুহবিলাক যিবিলাক পথ বিভাগৰ তো অকণ চাব লাগিব ৰাস্তাবোৰ গোটেই ছাইডটো অৱস্থাই নাই তো সেয়াই আৰু মানে আৰু একদম এইখিনিতে মানে পূৰা সাংঘাতিক স্পীড ব্ৰেকাৰ দুডাল আছে মানে এডাল বনাইছে যিহেতু আগত চিভিল ন তো মানে স্পীড ব্ৰেকাৰটো সাংঘাতিক হয় মানে একদম আৰু গাইছ এইখনেই মানে সেইটো চিভিল তিনিআলি তো মানে এখন চিভিল বাওঁফালে চিভিলখন আছে তো এইখনে চিভিল তিনিআলি বুলি কয় তো ওচৰতে আমাৰ বজাৰ বুলি ক'লে মানে ইয়ালৈকে আহিব লাগে 1.5 কিলোমিটাৰমানত আমি বজাৰ কৰিব লাগে ওচৰত মানে তেনেকৈ ইমান দোকান নাই চ' আমি বজাৰ কৰিবলগীয়া হ'লে ইয়াতে কৰোঁ মানে এতিয়া সৰস্বতী পূজা মানে সৰস্বতীৰ ওচৰত মানে চাকি জ্বলাবৰ কাৰণে চ' চাকি বন্তি মানে ইয়াতে খুৰী দোকানখন আছে কাষতে সেইখন খুৰী দোকান চ' খুৰী দোকানত সোমাই লওঁ আৰু ধুনীয়াকৈ চাকি তাকি লৈ লওঁ একদম বিন্দাছকৈ বন্তি হ'ব নি দিয়কচোন তেলটো আছে নাই থক গাইছ সেইফালে দেখিছে পৰা তেল আৰু বন্তি লৈ লওঁ খুৰী এটা দোকানত ধুনীয়াকৈ সোমাই ল'লোঁ দোকানখনত মানে বন্তি কিনিবৰ কাৰণে অংকুৰ ভাই কিবা যিহেতু ধুনীয়া নতুন জেকেট কিনি আহিছে সৰস্বতী পূজা বুলি এইফালে দেখিছে এইখন চিভিল তিনিআলি বুলি কয় তো এইখন তাতে আৰু গাইছ এইফালে ধুনীয়াকৈ লৈ ল'লোঁ বন্তি তো এতিয়া বন্তি লৈ যাব লাগে কলেজত তো বলক এই ধৰ সেইটো তো এয়া আৰু গাইছ কি হৈছে মানে মই আজিলৈকে মানে ইউজ কৰি পোৱা নাই ন হেলমেটত এডাল চ' মানে কি হৈছে তললৈ মুখে খাই গৈছে তো কি হৈছে নাজানো বস্তুটো ওপৰলৈ দিওঁ আকৌ তললৈ গুচি চাবলৈ এতিয়া কেমেৰাটো তললৈ মুখে খাই আছে এতিয়া ওপৰলৈ দিলোঁ আকৌ অকণমান দিছে তললৈ গুচি আহিব এইটো প্ৰব্লেমটো দি আছে মানে ফাৰ্ষ্ট টাইম ইউজ কৰিছোঁ যে তো নাই লাষ্টত ঠিক হৈ যাবগৈ বাৰু অলপ ঢিলাও হ'ল নেকি বেলডাল লগোৱা চ' তেনেকুৱা হৈ আছে আৰু এইফালে আহি আপোনাৰতো এটা তিনিআলি পায় চ' তিনিআলিটো বাওঁফালে যায় আমাৰ কলেজ আৰু সোঁফালে যায় গড়মূৰ তিনিআলি চ' এতিয়া বাওঁফালে এই পালোঁৱে আৰু দিয়ক কলেজ অকণমান আছে আৰু এই ফাইনেলি আহি কলেজৰ সন্মুখ পাই গ'লোহি তো এইখনেই হৈছে কলেজ তো এইখনতে মই পঢ়োঁ তো তললৈ চব কেমেৰাটো তললৈ মুখ খাই গ'ল তো সেইকাৰণে ভালকৈ দেখিবলৈ নাপালে গেটখন চ' মানে সোমাই আহিলোঁ এতিয়া তো এইবাৰ অলপ মানুহটো কম যেন লাগিছে তো একো নাই দিয়ক স্কুটিখন প্ৰথম থৈ লওঁ তাৰপিছত অলপ ৱেইট কৰোঁ আৰু কোন আহে চাওঁ তো প্ৰথম ফাৰ্ষ্ট চাকি গছ জ্বলাই লওঁ আৰু গাইছ বৰ্তমান এতিয়া পাই গ'লোহি কলেজ আৰু এইফালে আমাৰ অংকুৰ দেখিছে সি একদম পূৰা ধুনীয়াকৈ মোক কিবা এটা কৈ দিয়া এইবাৰ কেনেকুৱা সৰস্বতী পূজা কেনেকুৱা পাইছা ইমান ভাল লগা নাই মানে নাই ইমান এটা ভাল লগা নাই মানে এইবাৰ সৰস্বতী পূজা কিয়নো মানে মই আহি পাই আছোঁ এতিয়া 10টা বাজিব হ'ল আপোনাৰ 10টা বাজিব হ'ল চ' এই মানে 10টা বজালৈকে কি হৈছে নাই কোনো মানে ইমান ল'ৰা ছোৱালী অহা নাই চ' আৰু কি হৈছে কলেজৰ ভিতৰত পাতাৰ আগতে বা ভিতৰত পাতিবলগীয়া হোৱা নাই এৰিয়া য'তে মানে সেই ফ্ৰেছাৰ্ছ পাতে তো তাতে পাতিবলগীয়া হৈছে চ' অলপ মানে মানুহটো কম বিশেষকৈ যিটো মানে এইচএছ ইয়াত মানে চেণ্টাৰ পৰে ন গতিকে সেইটো সেইকাৰণে প্ৰব্লেম হৈছে আৰু এইফালে দেখিছে মোৰ লগৰকেইটাই মাতি আছে ভিডিঅ' বনোৱা দেখি তো আহিছে হ'লেও 2-এটা ল'ৰা ছোৱালী চ' সেয়াই আৰু
ল'লোঁ 20 দি লোৱাৰ পিছত মানে এইবাৰ ইমান ভাল লগা নাই মানুহ কম মানে ল'ৰা ছোৱালী কম মানে বিশেষকৈ আৰু বহুত ল'ৰা ছোৱালীটো ছেকেণ্ড ইয়েৰ কি হ'ল এইচ এছ এক্সাম কাৰণে অহাই নাই আৰু তেওঁলোকে জানেই আৰু ছোৱালীবিলাকতো কি হয় পঢ়া ধান্দাই বেছিকৈ তো অহা ধান্দা নাই অংকুৰ এই আজি যে ছোৱালীবোৰো নাই যে বিশেষকৈ কিয় নাই আজি ভেলেণ্টাইন ডে'ও কিয় নাই অকণমান কৈ দিয়া ৰ জেগাটোৱে থাক তই হয় কৈ দিয়া অকণমান ছোৱালীবিলাক আজি ৰাস্তাত আছে মানে আপোনাৰ কলেজত নাই আহিছে বাৰু এইবিলাক ধুনীয়া ধুনীয়া ছোৱালী বাট ইমান অহা নাই ব্যস্ত আজি মেকআপ এতিয়া তো আহিব নোৱাৰে আৰু গাইছ মানে এটা আজি মই ৰাতি কি হৈছে তেতিয়া মানে অলপ মানে পঢ়িছিলোঁ দেই মানে 12টামান বজাত পঢ়ি আছোঁ চ' মানে এটা কথা মনলৈ আহিছে দেই আজি চাগে পাৰ্লাৰ চাগে মানে যিখিনি পাৰ্লাৰ চলাই ন মানুহবিলাক চাগে শুৱাই নাই নহয় অংকুৰ আজিতো পাৰ্লাৰ যিবোৰ এইবোৰতো শুৱাই নাই কোনো ধৰণৰ আৰু যদি চাগে কিমান লাইন পাতি গৈছে চাগে আজি চাগে পাৰ্লাৰ আৰু মাজুলীৰ পৰা অকণমান কমেই হয় তো বাহিৰত চাগে একদম পূৰা ফুল আৰু ইয়াত দেখিছে প্ৰণৱ একদম পূৰা ধুনীয়াকৈ মানে সৰস্বতী পূজা বুলি গোটেইটো একদম বাইকো একদম চেঞ্জ হৈ গ'ল পূৰা স্প্লেণ্ডাৰ আহি গ'ল এতিয়া ক'ত কোনি যাবা এনেই পূজা বুলি এপাক আহিছোঁ কলেজতো খোৱা এটা কৰোঁ পিতাম্বৰতে হাইস্কুলতো খোৱা এটা কৰিম অঁ মজা 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 বাকী মানুহটো নেদেখাই হ'লোঁ ক'ত গ'লা বাকী কি ক'বা আৰু অলপ বিশেষৰ কামত লাগি আছোঁ তো এইটো প্ৰণৱ একদম মোৰ এটা ভাল ফ্ৰেণ্ড হয় তো একেবাৰে বহুত দিন দেখা নাছিলোঁ চ' আজি বোলো লগ পালেতো আকৌ ভিডিঅ' এটাই কৰি লওঁ আৰু অৰ্চিতা একদম পূৰা ভণ্টি হয় চ' একদম ধুনীয়া লাগিছে কিন্তু দেই চ' বিউটিফুল থেংক ইউ আৰু কিমান টাইমৰ পৰা প্ৰিপেৰেশ্যন মানে আজি এই নাই আধা এনেই কেইটামান গ'ল ফাউণ্ডেশ্যন হ'ল চয়নিকা ক'ত গ'ল তেনেকৈ আহে একদম পূৰা ওচৰতে মানে এখন ধুনীয়া নিকেতন এখন আছে তো তাত আহিছোঁ চাবলৈ আৰু এইফালে আমাৰ আহি গ'ল সকাম আমাৰ গাঁৱৰ দুইটা এই দুটা একদম পূৰা জয় বিজয় এই দুটা ইহঁত দুটা মেইন আমাৰ গাঁৱত হিলাই থাকে গাঁৱত বা অহা নাই নেকি তাৰপিছত এইফালে কি খুৱাইছে আজি বনোৱা জেগাৰ পৰা আহোঁ বনোৱা জেগাৰ পৰা আৰু গাইছ এতিয়া আমি যাম মানে বনোৱা জেগা ক'ত বনাই আছে সদায় খোৱা বোৱাটো মেইন যিহেতু বনোৱা জেগাত গৈ আছোঁ তো চাই ল'ব আৰু গাইছ এইফালে দেখিছে ৰুটি বনাই আছে মানে হোৱাকৈ নাই বনাই যিহেতু 10:30মান বাজিছে তো হ'বগৈ আৰু 11:30-12টামানলৈ চ' বনাই আছে আৰু আটা সানি থৈছে তো আহিম ইয়াত বাৰু দেৰিকৈ অকণমান তো এতিয়া অলপ বেলেগত গৈ লওঁ মানে তো ভিডিঅ'টো বেছি দীঘল নহয় দিয়ক অকণমান আছে সামৰিলোঁ আৰু তো এয়া আমাৰ সকাম খোৱা দেখিছেনে তাত ড্ৰেছ চাওকচোন চেণ্ডেল চাওক সেই ঘৰত পিন্ধা চেণ্ডেলে গুচি আহিলে পিন্ধি মানে উৎপাত আৰু কৈছোঁ নহয় তাৰ গোটেই একদম হেৰিতে হৈ আহিছে আকৌ মানে পি এম গোটেই ড্ৰেছ চেছ একদম কুটছিল আৰু এইফালে টিভিকেইটা চাওঁগৈ ৰুম বান্ধি আছে ইমান ধুনীয়া মনে কৰিছোঁ ভিডিঅ'টো এইফালে দিবহি भाई मजा आया হেল্ল' ভণ্টি কি ধুনীয়া লাজ কৰিছে চেলফি মাৰি তাৰ কাৰণে ভিডিঅ'টো অকণ ক্লিক কৰি চালা কাপোৰ পিন্ধিছে ৰঙা আৰু বগাটো ভাল লাগিছে বাৰু মেকআপ কিমান কৰিলে যদি কমল বৰ্তাহঁতৰ ঘৰৰ পৰা আহিলে সৰস্বতী পূজা বুলি মইহে পুৰণা চাৰ্ট পিন্ধিছোঁ মানে এইফালে দেখিছে অমলানো নতুন চাৰ্ট পিন্ধিছে তপন ভাইটো তপনে নতুন চাৰ্ট ইটো এটা নতুন জেকেটে পিন্ধি দিলে তো গাইজ দেখিছে এইকেইটা আৰু যিয়ে নহওক যিহেতু আজি সৰস্বতী পূজা ভেলেণ্টাইন ডে একেদিনাখনি পইচা নাই আমাৰ এইফালে একদম পূৰা তপন ভাইহঁত মানে আজি পূৰা একদম বহুত ডাঠ কৰি আহিছে যে মানে আজি যাকে প্ৰপ'জ নামাক কোনো কেছ নচলে আজি থানাটো কেছ নলয় অমলান এটা কথা তুমি কোৱাচোন বাৰু দেই আজিতো ভেলেণ্টাইন ডে পৰিছে লগতে তুমি আজি যাকে প্ৰপ'জ নামা লাগিলে য়েছ দিয়ক বা নিদিয়ক লাগিলে তোমাক মানে যিমানে বেয়া নাপাওক তোমাক লাগিলে থানাত কেছো দিব নোৱাৰে প্ৰপ'জ মাৰাৰ কাৰণে কাৰণ আজি পুলিচৰ কেছ নলয় তুমি কি কৰিবা আজি কাক প্ৰপ'জ মাৰিবা কিমান যদি মাৰিবা আজি টাৰ্গেট কিমান এনেই মাৰি চাম আৰু কোনো কেনেকৈ পৰে চাব লাগিব চবকে মাৰি যাম সৰস্বতী আছে ইয়াত মাৰোঁগৈ ইয়াতে পৰা ধুনীয়া সৰস্বতী দে एहे रहा नहीं जाता तड़प ही ऐसी है ना नहीं सोके বহুতে ৱেইট কৰি কৰিতো ফাইনেলি আহিছেগৈ আৰু ল'ৰা ছোৱালীবোৰ অলপ গোট খাইছে এইফালে ভৰতো আহিলে মনোজ ভাই এয়া এইবাৰ থাকিবই দেখিছে এইবাৰ অলপ ল'ৰা ছোৱালীটো হৈছে আৰু দিয়ক অলপ এখন হলিয়া আইলেণ্ড আছে আৰু ভৰত দিছে আকৌ ভিডিঅ' ষ্টাৰ্ট কৰিলেহে হেনো যায় তো দেখিছে ভিতৰত এইবিলাক তো ইয়াতো এখন নিয়ম আছে ইয়াত অলপ ভাল কৰিছে আমাতকৈ ঐ আৰু সেইফালে অলপ তো চবে ইয়াতে সৰস্বতী বন্দনা কৰি আছে বহুত বেছি ভাল লাগে এইবিলাকলৈ আহি তো মানে আমাৰ তুমি যিহেতু এছ এছৰ কাৰণে তাত হোৱা নাই ন ভালকৈ তো ইয়াত আহিলোঁ ভাল লাগি ইয়াতো ধুনীয়া পাইছে আৰু এইফালে আহিছে হাঁহিছা বৰত গোটেইটো অংকুৰ ভাই গোটেইটো ইয়াত হাঁহিছে কি হৈছে